আশা আশা শব্দটো নহনা মানুহ আজিৰ দিনত খুব কম আছে। তথাপিও মই আজি আশানো কোন, আশা হ'বলৈনো কিহৰ যোগ্যতা দৰকাৰ এই বিষয়ে অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে ভাবিলোঁ। আশা শব্দটোৰ ফুল ফৰ্ম হ'ল এক্ৰিডিটেড ছ'চিয়েল হেল্থ এক্টিভিষ্ট, আৰু যদি আমি অসমীয়াত কওঁ সামাজিকভাৱে স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী। আশা এতিয়া আমি গায়ে বয়ে সকলোতে দেখিবলৈ পাওঁ, আৰু আমাৰ স্বাস্থ্য ডিপাৰ্টমেণ্টত যিখিনি স্কিম আছে সবৰে লগত আমাৰ আশা বাইদেউ জড়িত হৈ আছে, আৰু আমি যিকোনো কামতে আশা বাইদেউ নহ'লে কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া NRICMৰ আণ্ডাৰত আশাখিনিক বনোৱা হৈছিল, সিহঁতৰ নিৰ্দিষ্ট 3টা কাম আছিল। সেই কামবিলাকৰ ভিতৰত নাম্বাৰ 1 আছিল মাতৃক মৃত্যুৰ হাৰ কমোৱা, নাম্বাৰ 2 আছিল বাচ্চাৰ মৃত্যুৰ হাৰ কমোৱা, আৰু নাম্বাৰ 3 আছিল পৰিয়াল পৰিকল্পনাৰ উন্নতি সাধন কৰা। কিন্তু এতিয়া আমাৰ যিখিনি কাম আছে সবৰে লগত আশা বাইদেউ জড়িত কৰি দিয়া হৈছে। সেই আশানো কোন, আশানো সবেই হ'ব পাৰিব, আশানো কিবা যোগ্যতা লাগে এই বিষয়ে মই অলপ আপোনালোকক শ্বেয়াৰ কৰিম। সিহঁতে আশা বাইদেউবিলাকে 1000 পপুলেশ্যনৰ ভিতৰত কাম কৰি আছে। সিহঁতে স্বেচ্ছাসেৱী কৰ্মী হয়, আৰু আশা হ'বলৈ হ'লে সিহঁতৰ কিছুমান যোগ্যতা লাগে। সেই যোগ্যতাবিলাকৰ ভিতৰত নাম্বাৰ 1 হ'ল তাই সেইখন গাঁৱৰ বাসিন্দা হ'ব লাগিব। তাইৰ শিক্ষাগত অৰ্হতা কমেও তাই 8ম শ্ৰেণীত পঢ়া শুনা কৰা হ'ব লাগিব। তাৰপিছত বয়সৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সীমাৰেখা আছে, সেইটো হ'ল তাইৰ বয়স কমেও 25 বছৰ হ'ব লাগিব, আৰু ওপৰত 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত তাই বিবাহিত হ'ব লাগিব, বা বিধৱা হ'ব লাগিব, বা বিবাহ বিচ্ছেদ হ'ব লাগিব। এইখিনিয়ে আছিল আশা যোগ্যতা হোৱাৰ মেইন গুণাগুণ। গতিকে আজি মই আপোনালোকলৈ যিখিনি কথা আগবঢ়ালোঁ, এই কথাখিনি শুনি যদি আপোনালোকে কিবা উপকৃত হৈছে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।